সকলোকে আসাম টিপস ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এটা ডাঙৰ আপডেট আহিছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট খুব সোনকালে ঘোষণা হ'ব। মুখ্যমন্ত্ৰী মহোদয় ঘোষণা কৰিছে যে 19, 20, 21 এপ্ৰিল তাৰিখৰ ভিতৰত 2024 বৰ্ষৰ মেট্ৰিকৰ ৰিজাল্ট দিব। এই সংক্ৰান্তত মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে আমি শুনো আহক। এতিয়া মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে, অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল, তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে চাওক, মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণ আপোনালোকে নিশ্চয় শুনিলে। গতিকে খুব সোনকালে 2024 বৰ্ষৰ মেট্ৰিকৰ ৰিজাল্ট ঘোষণা হ'ব। গতিকে সকলো শিক্ষাৰ্থীক আমাৰ আসাম টিপছ ইউটিউব চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই ধৰণৰ খবৰ লাভ কৰিবলৈ আপোনালোকে আমাৰ আসাম টিপছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।